এইবাৰ IPL 2023 চনত পাঞ্জাৱ কিংছে নতুন কোচৰ লগত ফিল্ডত নমাৰ কথা ভাবিছে। পাঞ্জাৱ কিংছৰ টীমটো 2014 চনৰ পৰা প্লে-অফলৈ যাব পৰা নাই। অনিল কুম্বলে 2020 চনত পাঞ্জাৱ কিংছৰ কোচ বনোৱা হৈছিল। তেওঁক টীমটোৱে 3 বছৰলৈকে কোচৰ ভূমিকা পালন কৰিবলৈ দিছিল, কিন্তু এইবাৰ তেওঁক কোচৰ ভূমিকা পালন কৰিবলৈ দিয়াৰ কথা আগলৈ ভবা নাই। কলকাতা নাইট ৰাইডাৰৰ পাছত এইবাৰ পাঞ্জাৱ কিংছৰ কোচ সলনি হ'ব। অনিল কুম্বলে কোচৰ ভূমিকা এই বছৰ ছেপ্টেম্বৰৰ মাহত শেষ হ'ব। অনিল কুম্বলে 3 বছৰলৈকে ভূমিকা পালন কৰিলে, কিন্তু এতিয়ালৈকে এবাৰো টীমটোক প্লে-অফলৈ যাবলৈ দিব পৰা নাই। পাঞ্জাৱ কিংছৰ কোচ হিচাপে অনিল কুম্বলেৰ প্ৰদৰ্শন এনেকুৱা ধৰণৰ আছিল। 2020 চনত 14খন মেচ খেলিছিল, 6খন জিকিছিল, 8খন হাৰিছিল আৰু জিকাৰ পাৰ্চেণ্ট আছিল 42.85%। 2021 চনত 14খন মেচ খেলিছিল, 6খন জিকিছিল, 4খন হাৰিছিল আৰু জিকাৰ পাৰ্চেণ্ট আছিল 42.85%। এই 2 বছৰ অনিল কুম্বলেৰ প্ৰদৰ্শন একেই আছিল। 2022 চনত 14খন মেচ খেলিছিল, 7খন জিকিছিল আৰু 7খন হাৰিছিল আৰু জিকাৰ পাৰ্চেণ্ট আছিল 50%। পাঞ্জাৱ কিংছ এবাৰ IPL 2023 চনৰ বাবে নতুন কোচ বিচৰা আৰম্ভ কৰিছে। ফ্ৰেঞ্চাইজে ইংলেণ্ডৰ আগৰ কেপ্টেইন ইয়ন মৰ্গনৰ লগত কথা পাতিছে আৰু KKR, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আগৰ খেলুৱৈ ট্ৰেভৰ বেলিছ আৰু ভাৰতৰ আগৰ কোচৰ লগত কথা পতা আৰম্ভ কৰিছে। কোৱা হৈছে যে এই 3জনৰ ভিতৰত কোনোবা এজনক 2023 বৰ্ষৰ IPLৰ বাবে পাঞ্জাৱ কিংছৰ কোচ বনোৱা হ'ব। আপোনালোকে কি ভাবে, এই 3জনৰ ভিতৰত কোনজনক কোচৰ দায়িত্ব দিলে ভাল হ'ব? কমেণ্ট এটা কৰি নিশ্চয় জনাব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।